কোনে কয় ৰাজনীতিৰ পথাৰত সংস্কৃতিৰ শইছে গজালি নেমেলে বুলি? কোনে কয় ৰাজনীতিকৰ ভেটিত সংস্কাৰে পোখা নেমেলে বুলি? এচাম উদণ্ড আৰু উদ্ধতৰ আতিশয্যত হয়তো যুগে যুগে ঠেকা খুন্দা খাই ৰাজনীতি আৰু ৰাজনীতিকৰ সৌম্য সমাহিত পৰিভাষায়। কিন্তু সমান্তৰালকৈ ৰাজনীতি আগুৱাই যায় উত্তৰণৰ বাটত এমুঠি সংস্কৃতিবান জননেতাৰ কান্ধত ভৰ দি। সেই এমুঠিমান জননেতাৰ এগৰাকী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ। এফালে বিচক্ষণ নিকা আৰু বলিষ্ঠ ৰাজনীতিক তৰুণ গগৈ, আনফালে সদা হাস্যমুখী সুসংস্কাৰ আৰু উদাৰ ব্যক্তি তৰুণ গগৈ। নিজৰ ক্ষেত্ৰৰ পৰিধিভেদী ভাল মানুহলৈ উত্তৰণ ঘটা তৰুণ গগৈ গ'লগৈ। তেখেত উভতি গ'লগৈ অহা বাটে। অপৰাজেয় মৃত্যুৰে অনুজৰ বাবে তৰুণ গগৈদেৱে এৰি থৈ গ'ল আদৰ্শৰ এক সোণসেৰীয়া পাত। জনতাৰ শ্ৰদ্ধা আৰু ভালপোৱাৰ স্বতঃস্ফূৰ্ত কোৱাল স্ৰোতে প্ৰমাণ কৰি দিলে কদৰ্যক নেওচি ৰাজনীতি হ'ব পাৰে সৌম্য আৰু সংস্কৃতিৰ এখনি উৰ্বৰ পথাৰ। মৃত্যুৰে জগত জিনি তৰুণ গগৈদেৱে দেখুৱাই দিলে ৰাজনীতি হ'ব পাৰে স্বচ্ছ দৰ্শন আৰু সংস্কৃতিবান লোকৰ এখনি সভ্য সমাজ। তৰুণ গগৈ জননেতা। নেতাৰ পৰা জননেতাৰ দিশে উত্তৰণৰ ইতিহাস বিশ্লেষণত উভতি যাব লাগিব তেখেতৰ মুখ্যমন্ত্ৰীত্বৰ বৰ্ণিল অধ্যায়লৈ। বিগত শতিকাৰ শেষৰটো দশক অসম আৰু অসমবাসীৰ বাবে চূড়ান্ত দুৰ্যোগৰ সময়। গুপ্ত হত্যাই থৰহৰি কম্পমান কৰি ৰখা এক অন্ধকাৰ। বছৰ বছৰ ধৰি দৰমহা বঞ্চিত কৰ্মচাৰীৰ আত্মহননৰ ক'লা অধ্যায়। চৌপাশে উগ্ৰপন্থীৰ ভয়ংকৰ ৰক্তখেল। ৰহি খহি যোৱা অৰ্থনীতিৰে বিধ্বস্ত হোৱা এটি উদং ৰাজভঁৰাল। দৰাচলতে সম্পূৰ্ণ ৰূপত এখনি অস্থিৰ অসম হাতত তুলি লৈছিল তৰুণ গগৈয়ে। প্ৰথমটো কালৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহা তৰুণ গগৈৰ সন্মুখত প্ৰত্যাহ্বানে যেন চৌপাশে কিৰিলি পাৰিছিল। কিন্তু স্থিতপ্ৰজ্ঞ আৰু কৰ্মঠ অভিভাৱকৰ ৰূপত শাসনৰ বাঘজৰী হাতত লৈ তৰুণ গগৈয়ে অসম আৰু অসমবাসীক সন্ধান দিছিল এক নতুন পথৰ। সকলো বাধা সমস্যা অতিক্ৰমি অসমীয়ে গতি কৰিছিল এক নতুনত্বৰ দিশে। বন্ধ হৈ পৰিছিল গুপ্ত হত্যা। আশাৰ চাকি জ্বলি উঠিছিল কৰ্মচাৰীৰ ঘৰত। নৰমৰ দিশে ধাৱমান হৈছিল উগ্ৰপন্থীৰ উগ্ৰতা। কুঁৱলী যোৱা বাট ঘাট জীপাল হৈ পৰিছিল। চৌপাশে যেন আশাৰ ৰেঙনি। জনতা আশ্বস্ত হৈছিল তৰুণ গগৈৰ বিচক্ষণ সংস্কাৰমুখী বলিষ্ঠ সুদক্ষ তথা নিষ্ঠাবান শাসনৰ ছত্ৰছায়াত। একেৰাহে তৃতীয়বাৰৰ বাবে জনতাই অধিষ্ঠিত কৰিছিল মুখ্যমন্ত্ৰীৰ আসনত। জনতাৰ প্ৰত্যয়ৰ ধাৰ সোঁতে মূলে খুজিছিল তৰুণ গগৈয়ে। 800 কোটি টকাৰ ঘাটি বাজেট 8 বছৰত ৰূপান্তৰিত কৰিছিল ৰাহি বাজেটলৈ। মানুহক ভাল পাব পৰা এখন বহল হৃদয়ে সপ্ৰতিভ কৰি ৰাখিছিল তৰুণ গগৈ। হাঁহিমুখীয়া সৰল মানুহগৰাকীৰ ব্যক্তিত্বত পোহাৰ মেলিছিল স্বচ্ছ আৰু আপোনত্বৰ ভাৱনাই। নৈতিকতাৰ চূড়ান্ত অৱক্ষয়েৰে নিক্ষেপিত সমালোচনাক পুৰঠ ব্যক্তিত্বৰে মোকাবিলা কৰি তৰুণ গগৈ হৈ পৰে জনতাৰ নেতা, জননেতা। সেয়ে বাদ দিয়াহে আপ্তবাক্যশাৰী দুৰ্বলতাৰ পৰিচায়ক হোৱাৰ বিপৰীতে আভূষণ হৈ পৰে মহান ৰাজনীতিকজনাৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমাত। মানৱতা আৰু নৈতিকতাৰ ধ্বংসলীলাত উন্মত্ত হৈ দেওনাচ নচা ৰাজনীতিকৰ বাবে তৰুণ গগৈৰ মৃত্যুগাথা এক সকিয়নি। দেশ আৰু জাতিক লৈ বেপাৰ কৰা ধূৰ্ত ৰাজনীতিকৰ বাবে জগতজিনা মৃত্যুৰ গৰাকী তৰুণ গগৈ এক শিকনি।
জীৱনকালত নিজৰ নামৰ অৰ্থক যথাৰ্থ ৰূপত প্ৰতিনিধিত্ব কৰা তৰুণ গগৈ মৃত্যুৰ পাছত আকাশ বতাহত পণ্ডিত হ'ল। হে চিৰতৰুণ, আপোনাৰ বন্দনা হৈ ৰওক দহৰ বাবে, সমাজৰ বাবে, দেশৰ বাবে আদৰ্শৰ এক সোণালী গাথা।